গুড মৰ্ণিং এতিয়া বাজিছে 5টা আৰু আমি গৈ আছোঁ এটা বহুত স্পেচিয়েল জেগালৈ ক'ত গৈ আছোঁ উইল লেট ইউ ন' বাই বাই ফাইনেলি আজি দিনটো আহি গ'ল হাই ষ্টে টিউন মই ইণ্ট্ৰ'টো অলৰেডি বনালোঁ তেন্তে বাই বাই our journey has already begun এতিয়া বাজিছে 5:37 আৰু বহুত আন্ধাৰ এনেকৈ খালী ৰাস্তা গৈ ভাল লাগে হয়তো DF হয়তো আইফেল টাৱাৰ মৰ্ণিঙৰ ৰাস্তাখিনি ইমান বেছি ভাল লাগে নহয় কোনো ট্ৰেফিক জাম নাই কোনো মানে ডাঙৰ ডাঙৰ ইমান মানে ভিৰ নাই মানে নিজৰ মনেদি যাব পাৰি আৰু সেইটো সময় এনেও বেছি ভাল লাগে মই মৰ্ণিং ইমান আৰ্লি মৰ্ণিং উঠিব নোৱাৰোঁ কিন্তু যেতিয়া উঠোঁ মানে বহুত বেছি ফ্ৰেছ লাগে বহুত ভাল লাগে লাগিলে মানে 2 ঘণ্টা 3 ঘণ্টা শুয়ে 5টাত নুঠোঁ কিয় মানে বহুত বেছি ফ্ৰেছ লাগে আমি একচুৱেলি গৈ আছিলোঁ নয়ডাৰ টু কটৰা আৰু নয়ডাৰ পৰা কটৰালৈ 12 to 13 আৱাৰ্ছ হয় তাৰ মাজতে আমি চাহ খালোঁ তাৰপিছত আমাৰ আৰু এটা ফেমিলি গৈছিলে ন তাৰ আণ্টিয়ে পুৰি আৰু চব্জি বনাই আহিছিলে সেইটো খালোঁ তাৰপিছত আমি চাহ খালোঁ দৈ খালোঁ ভাল লাগিছিল তাৰপিছত সেয়াই মই গান শুনি শুনি গৈ আছোঁ বিকজ 12 to 13 আৱাৰ্ছৰ জাৰ্ণি তাকো বাই ৰোড কিমান বেছি আমনি লাগিছিলে নহয় মই কি ক'ম আৰু মা পাপাহঁতেতো চব শুই আহিছিলে আৰু ইপিনে বাও শুই থাকিলে মাজে মাজে উঠে শুৱে তেনেকৈ বাট মোৰ মানে টোপনি অকণমান কমকৈ আহিছিল আমি যে নাপাওঁ পিছত আমি এনেই ইভিনিং কিবা খাবৰ কাৰণে ৰ'লোঁ ইয়াত এইটো গ্ৰেণ্ড হিলছ আছে নেকি ৰেষ্টুৰেণ্টখন নাম বহুত ধুনীয়া হয় ইয়াৰ এনভাইৰনমেণ্টটো আৰু প্লাছ মানে বহুত ঠাণ্ডা আছিলে কটৰাখন ইমান ঠাণ্ডা নাপালোঁ বাট আমি আবেলি সোমাইছিলোঁ ন তো বহুত ঠাণ্ডা পালোঁ বাট ভাল লাগিলে বহুত এইটো হৈছে আমাৰ কাটৰাৰ ৰুমটো বহুত ডাঙৰ হয় এইটো একচুৱেলি ফেমিলি ৰুম আমি বুক কৰিছিলোঁ তো ইট ৱাজ বিগ মানে আমাৰ কাৰণে ইট ৱাজ পাৰফেক্ট এইটো হৈছে ৱাছৰুম বহুত চাফ আছিলে বহুত চফা আছিলে বহুত ধুনীয়া হয় ইয়াৰ ষ্টাফৰ বিহেভিয়াৰ তাহাঁতৰ মানে বহুত ভাল আছিলে দেই বহুত বেছি ভাল পালোঁ আনিলোঁ মই বা ফ্লেক্স নহয় পাহৰি থাকিলোঁ আমাৰ নয়ডাৰ পৰা কটৰা পাবলৈ অলমষ্ট 15 to 16 আৱাৰ্ছ লাগিলে আৰু আমি ৰুমত চেক ইন কৰি মেলি ডিনাৰ কৰিবলৈ ওলাই আহিলোঁ ডিনাৰ ৰেষ্টুৰেণ্টখন ওচৰতে আছিলে বিকজ হোটেলৰ ডিনাৰটো অলৰেডি বন্ধ হৈ গ'ল কাৰণে আমি চাগে 12টা বজাত ওলাই আহিছোঁ হাই আমি এতিয়া কাটৰাত আছোঁ তাৰপিছত আমি সোমালোঁ ডিনাৰ কৰিবলৈ ডিনাৰ কৰোঁতে 12টা বাজিব হ'ল তাৰপিছত কৰি মেলি ৰুম গ'লোঁ তাৰপৰা শুই থাকিলোঁগৈ আৰু নেক্সট ডে আমাৰ বহুত ভাল এটা প্লেন আছিলে তো সেইটো কাৰণে ভাবিলোঁ কি সোনকালে শুই মেলি শুই থাকোঁগৈ আৰু তো আজিলৈ ইমানেই আছিলে বাই চৰি বেকগ্ৰাউণ্ড নইজ বহুত আহি আছে বিকজ মই আছোঁ হোটেলত আৰু ইয়াতে বহুত মানে গান লগাই আছে সেইটো কাৰণে অকণমান নইজ আহিছে চৰি ফৰ ডেট এনিৱেজ বাই গুড নাইট